গাইজ নমস্কাৰ বন্ধু বান্ধৱীসকল মই ৰূপাই আপোনালোক সকলোকে পুনৰবাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আমাৰ ঘৰত পুৰা ওপৰতো ধান তলতো ধান মেলাত ব্যস্ত ইয়াত আৰু ছাতৰ ওপৰতো দেখাই আছোঁ ৰ'ব আপোনালোকক খবা হাই হেল্ল' কৈ দিয়ক অ' খবা হাই হেল্ল' কৈ দিয়ক ওপৰত চাওক আমাৰ ছোৱালীয়ে গাৰ্ডেন বনাই থৈছে আৰু এইপিনে তিল চালা এতিয়া তিল চালা মোৰ কাম মোৰ ষ্টেণ্ড পাক কোনে লৈ আহিব এতিয়া ধৰি যায় মই ধান উহোৱা মেলা ভিডিঅ' এটা দিছিলোঁ কিন্তু সেই ভিডিঅ'টো আছিল মাহঁতৰ ঘৰৰ আৰু আমাৰ ইয়াত মানে মই মোৰ মানুহজনৰ ঘৰত এয়া ভিডিঅ' দিয়া নাছিলোঁ বাৰু এতিয়া এইকেইদিন আমাৰ ঘৰত মানে পুৰা ধান মেলা হোৱা কাম চলি আছে আৰু লগতে তিল কৰিছিল তিলৰ খেতি আৰু তিলখিনিও জোকাৰি কৰি জমা কৰি থৈ দিছিলে মানে বস্তা দুটাত ভৰাই থৈছিলে মাহঁতে এইপিনে ধানৰ কাম কৰি আছে মই যিহেতু এনেই বোলো বহি আছিলোঁ এনেই বহিনো কিয় থাকোঁ তিলখিনিকে চালি লওঁ সেয়াই মই তিল চালিবলৈ ল'লোঁ আৰু আমাৰ ঘৰত এইকেইদিন বিহু সদৃশ পৰিৱেশ হৈ আছে বিহুৰ প্ৰিপেৰেশ্যনে হৈ আচলতে এইবিলাক অসমীয়া মানুহৰ এইপিনে যিহেতু সান্দহ খুন্দিবৰ বাবে ধান উহুৱাই আছে ইপিনে বাহঁতো আহিছে লগতে পেহীও ওপৰত ধান মেলি আছে বায়ু মেলি আছে এইকেইদিন আৰু লগতে আমাৰো উহুৱাইছে আমাৰ বাৰু 3 চৰুমান হ'ল এনেকৈ উহুৱাই থকা আজিও উহুৱাইছে মানে গৰুৰ কাৰণেও যিহেতু দানা লাগে আৰু মানে ধান উহুৱালে গৰু দানাখিনি ভাল হয় আৰু গৰুক খুৱাব নমস্কাৰ বন্ধু বান্ধৱীসকল ৰাতিপুৱাই বছৰাই দেখি মনটো ভাল লাগি গৈছে আপোনালোকক দেখাই আছোঁ ৰ'ব মই গা ধুই আহিছোঁহে মানে বোলো অলপ মই ছাদৰ পৰা ৰদ খাওঁ বুলি আহিছিলোঁ কিন্তু মানে আমাৰ ঘৰত কমলা লাগিছিলে কিন্তু খেৰ খোৱা নিচিনা পাইছিলোঁ এতিয়া ৰ'বচোন দেখাই আছোঁ মই অট'কেইটা দেখিছোঁ আমি গমেই নাপাওঁ কোনো মানে গম নাপায় দেখিছোঁ এইটো দানিটো সিপেনৰ পৰা মোক ঠেলি দিব যাওকচোন মই ছিঙিম বাবা এই আপুনি সিপেনৰ দানিটো ঠেলি দিব যাওকচোন মই আপুনি ধৰি পেলাই টানি লৈ আহিম দেখিছে এইকেইটা কমলা পাৰিলোঁ আৰু এটা আছিলে এইটো নোৱাৰো পাম লওক আপুনি আহিব সিপিনে মই খাই থাকোঁতে দেখিছোঁ মই বোলে এটা কমলা কমলা লাগিছেচোন হয় লাগিছিল ন এবাৰ কেইটামান কিবা এটা বস্তু পালে ইমান ভাল লাগে হয়নে এতিয়া এইটো কমলাটো গুচাই লওঁ ৰ'ব তাৰপিছত খাই পিনে আকৌ মিঠা নেকি আগত যিকেইটা হৈছিলে সেইকেইটা মিঠাই হৈছিলে বাৰু দেখিবলৈ মানে খাইছে আৰু মিঠা নে টেঙা মিঠা অলপ টেঙা হয় banana hoga A few moments later পালোহি চাওক পথাৰ পালোহি এতিয়া যিহেতু সেয়া মানুহবিলাকে সৰিয়হ কৈছে কিছুমানে সৰিয়হ নগজিলে আৰু লগতে আমাৰ কি কৰিছে নে যিহেতু এতিয়া ধান ৰুব দিন আহি গ'লগৈ মাঘৰ বিহু পাছতে ধান ৰুব আৰম্ভ কৰিব তাৰ বাবে কঠীয়া পেলাবৰ কাৰণে মায়ে কঠীয়া লৈ আহিছে আৰু মায়ে চাদৰখন এনেকুৱা হৈ আছে প্লিজ কমেণ্ট নকৰিব দেই এতিয়া ঘৰৰ পৰা ডাইৰেক্ট আহিছে আৰু লেতেৰা কামে কৰিব যে পৰিৱেশবিলাক বহুত ভাল লাগে হয়নে মই লৈ আহিছোঁ এটা এয়া পেলাব মানে এইখিনি থ'ব আহিব লগা হ'ল আচলতে কেইদিন হৈছিলে খেতি চপোৱা গৈছিলে আৰু আন এটা খেতিৰ বাবে প্ৰিপেৰেশ্যন কৰিব লগা হৈ গ'ল এতিয়া আমি আহিছোঁ কঠীয়া পেলাবলৈ মাক আচলতে মই থ'বলৈ আহিছোঁ দেউতা আগতে আহিলে যে অলপ দূৰ হয় আমাৰ পথাৰখন সেইটো কাৰণে মাক স্কুটিতে লৈ থ'ব আহিলোঁ আৰু থ'ব অহা হৈ বোলো চাই যাওঁ পথাৰখন আৰু আমাৰ এবাৰ মাকৈ খেতি কৰা হৈছে আৰু মাকৈ খেতি বোলে অলপ অলপ পুলি হৈছে কিন্তু আজি মানে মই সেইখিনি চাবলৈ নাযাওঁ কিন্তু মাক বোলো বস্তুখিনি অলপ দি পিনে আগুৱাই থৈ আহোঁ আৰু ইপিনে কৃষকসকলৰ আচলতে এইটোৱে যে এটা খেতি চপাই আৰু আন এটা খেতি কৰিবলৈ লগতে প্ৰিপেৰেশ্যন কৰিব লগা হয় কৃষকসকলৰ আচলতে যিসকল মানে খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকৰ কাৰণে কিন্তু বহুত কষ্টকৰ হয় আমাৰ আচলতে এনেকুৱা কৰা হয় যে আমি খাবলৈ কৰা হয় যিহেতু আৰু খাবলৈ কৰা হ'লেও খেতি বোলা বস্তুটো কষ্টই হয় আৰু যিসকলটো একেবাৰে তাকে কৰি পিনে গোটেই জীৱন মানে আত্মনিৰ্ভৰশীল সেই তেওঁলোকৰতো বহুতেই কষ্ট হয় আৰু আমি যিখিনি ঠাইত মাহঁতে কঠীয়া পেলাব সেইখিনি ঠাই আহি পালোঁ বিলত পেলাব আচলতে বিলৰ যিখিনি কাষ হয় কাষতে পেলাই দিব
মানে পাৰ হয় আৰু তাতে পেলাব আৰু তাৰ বাবে সেইটো কাৰণে মায়ে জবকা কোৰ গোটেই লৈ আহিছে দেউতাই আগতে আহি চাফাই কৰি আছে চাওকচোন মই দেখুৱাই আছোঁ আৰু এইখিনি ঠাইত আগতে মানুহজন আৰু মই আৰু ভণ্টি এজনী মানে আইনুক যাক কওঁ আৰু তিনিজনে আহি ধুনীয়াকৈ বগৰী খাইছিলোঁ বগৰী ছিজনত তাকে ছোৱালী আগত কৈ আছোঁ বোলো পাপা মই আমি ইয়াত আহি বগৰী খাইছিলোঁ আচলতে মই তেনেধৰণে ইমান পথাৰত নাহোঁ যে কেতিয়াবাহে আহোঁ মা দেউতাৰ হাততো আহিয়ে থকা হয় আৰু লগতে ইয়াত দেখিছেনে দেউতাই চাফা কৰি আছে ঠাইখিনি যিহেতু মেটেকাই গোটেই ভৰি আছে আৰু এইপিনে কঠীয়া লৈহে আহিছে আমাৰ এই ককাক বুলি ক'লে পাগল মানে তাই ঘৰলৈ নাযায় একদম দেউতাক মাতি মাতি কান্দি আছে আৰু সেইটো কাৰণে মই ভিডিঅ'টো অলপমান মিউট কৰিব লগা হ'ল বাৰু এতিয়া বোলো দুইজনীয়ে ঘৰলৈ যাওঁ বুকুচা লৈ আহিব লগা হৈছে তাই খোজকাঢ়িব নোৱাৰে আমি মায়ে ময়াকে কৈ ফুৰো ন পাপা নাথাকে যিহেতু হয়নে গোসানী পাপা আহিবই কেতিয়া আহিব বিহুত বিহুত পাপাই কৈছে জানো আহিম বুলি কৈছে তোমালে কিবা আনিবনে দল আনিব মোৰ ফ্ৰেণ্ড মই কেনেকৈ আহিব লগা হৈছে তাত পৰি থাকিবা তুমি ভালকৈ হোৱা কিন্তু মই খোজকাঢ়িব পাৰিবা এতিয়া ছোৱালীয়ে মই ঘৰলৈ যাওঁ আৰু সকলোকে বাই বাই আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি যাব বিশেষকৈ প্লিজ কমেণ্ট আৰু লাইক এটা কৰি যাব আৰু যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু পুনৰ নতুন এটা ভিডিঅ'লৈ লগ পাম সকলোৱে ভালে থাকিব আজিলৈ আহিছোঁ শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে